ৰাস্তা মাথো নামত না চলিব পাৰি না চলাব পাৰি। চাৰিলেৰ পৰা ধুমাঘাট বজাৰৰ যিখিনি মাজডোখৰ ৰাস্তা এই ৰাস্তাডোখৰ আজি 3বাৰ লকডাউনৰ আগৰে পৰাই এনেকৈ প্ৰদূষিতময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ ধুমাঘাটত মানে বেংক আছে, আমাৰ ছ'চাইটি আছে, হস্পিটেল আছে। এইবোৰৰ কৰ্মচাৰীসকলে সেই বাইক বা চাইকেলেৰে এজাক বৰষুণ দিয়াৰ লগে লগে চাইকেল বা খোজকাঢ়ি এইখিনি পাৰ হোৱা বহুত মুস্কিল হৈ পৰে। বহুতো ইয়াত ইনজিঅৰ্ড হৈছে, এক্সিডেণ্ট হৈছে। আৰু আমি কেইবাবাৰো আমি এইখন ৰাস্তা মেৰামতি কৰাৰ কাৰণে এইটো ডিপাৰ্টমেণ্টৰ মানে এজন আণ্ডাৰ কনষ্ট্ৰাকশ্যনৰ ৰাস্তাটো আছে বাৰু, কিবা MP আগৰৱালা নামৰ এজন কণ্ট্ৰাক্টৰে পাইছিলে। আমি বাৰে তেওঁলোকক ৰিকুৱেষ্ট কৰাৰ পিছতো কৰিম আজি 3 মাহৰ ওপৰে হ'ল, আজিলৈকে এইখিনি ৰাস্তা আজি ঠিক কৰি দিয়া নাই। যাৰ ফলত আমি এনেকৈ ধুমাঘাট অঞ্চলৰ ৰাইজে যিহেতু ভুগিছোঁ, এনেকৈ অসুবিধাৰ সৃষ্টি হৈছে। এইখিনি পাৰ হোৱাতে মানুহ মৰ সাহ কৰি পাৰ হ'ব লগা হয়। প্ৰত্যক্ষ কৰক এই পথছোৱাৰ দৃশ্য। এয়া জলেশ্বৰ সমষ্টিৰ ধুমেৰঘাট পঞ্চায়তৰ ধুমেৰঘাট দলঙৰ পৰা ধুমেৰঘাট বজাৰ সংযোগী পথ। এই পথছোৱাৰে প্ৰতিদিনে পাৰ হ'ব লগা হয় হেজাৰ মানুহ। উল্লেখযোগ্য যে এই পথছোৱাৰ এনে অৱস্থা হোৱাৰ ফলত যাতায়াতত প্ৰতিদিনে অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ধুমেৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকল, লগতে ধুমেৰঘাট চিকিৎসালয়ৰ ৰোগী তথা চিকিৎসকসকল আৰু ধুমেৰঘাট বেংক আৰু ধুমেৰঘাট আৰক্ষী চকীৰ বিষয়াসকলক। এতিয়া প্ৰশ্ন হ'ল, ৰাস্তাটো বনালে কোনে? আৰু ৰাস্তাটো যেতিয়া বনাইছিল স্থানীয় ৰাইজে অভিযোগ দিছিলনে? এই ক্ষেত্ৰত শুনক স্থানীয় ৰাইজৰ মন্তব্য। MP আগৰৱালা নামৰ এজন কণ্ট্ৰাক্টৰে পাইছিলে। আমি বাৰে তেওঁলোকক ৰিকুৱেষ্ট কৰাৰ পিছতো কৰিম আজি 3 মাহৰ ওপৰে হ'ল, আজিলৈকে এইখিনি ৰাস্তা আজি ঠিক কৰি দিয়া নাই। যাৰ ফলত আমি এনেকৈ ধুমাঘাট অঞ্চলৰ ৰাইজে যিহেতু ভুগিছোঁ, এনেকৈ অসুবিধাৰ সৃষ্টি হৈছে। এইখিনি পাৰ হোৱাতে মানুহ মৰ সাহ কৰি পাৰ হ'ব লগা হয়। আৰু ইয়াৰ উপৰিঞ্চিও আমি সেই MP আগৰৱালাৰ কৰ্মচাৰীসকলক মানে তেওঁলোকৰ কৰ্মচাৰীক বাৰে কোৱাৰ পিছতো কৰি নিদিয়াৰ পিছতো স্থানীয় যিবিলাক আমাৰ ইয়াত প্ৰশাসন আছে, স্থানীয় যিবিলাক আমাৰ নিকায় আছে, আমাৰ এটা গাঁও পঞ্চায়ত হয় এইখন, এই গাঁও পঞ্চায়তৰ সভাপতি বা সম্পাদকসকলকো বাৰে কোৱাৰ পিছতো ইয়াত ন্যূনতম 5,000 পৰা 10,000 টকা খৰচ কৰি দিলে, লোকেল ফাণ্ডৰ পৰা খৰচ কৰিলে মানুহখিনি এই কষ্টৰ পৰা অব্যাহতি পাব বুলি আমি ভাবি তেওঁলোক বাৰে কোৱাৰ পিছতো দিমকৈ আজিলৈকে কৰি দিয়া নাই। শুনিলে, এতিয়া শুনো এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা স্থানীয় নেতাৰ ভূমিকা। স্থানীয় যিবিলাক আমাৰ ইয়াত প্ৰশাসন আছে, স্থানীয় যিবিলাক আমাৰ নিকায় আছে, আমাৰ এটা গাঁও পঞ্চায়ত হয় এইখন, এই গাঁও পঞ্চায়তৰ সভাপতি বা সম্পাদকসকলকো বাৰে কোৱাৰ পিছতো ইয়াত ন্যূনতম 5,000 পৰা 10,000 টকা খৰচ কৰি দিলে, লোকেল ফাণ্ডৰ পৰা খৰচ কৰিলে মানুহখিনি এই কষ্টৰ পৰা অব্যাহতি পাব বুলি আমি ভাবি তেওঁলোক বাৰে কোৱাৰ পিছতো দিমকৈ আজিলৈকে কৰি দিয়া নাই। যাৰ আমাৰ যিটো লোকেল পঞ্চায়তৰ প্ৰেচিডেণ্ট কাউন্সিলৰ সিহঁতে চকুই নেদে, তেনেহ'লে আমাৰ ৰাইজে বহুত দুখ কৰি আছে। এইটো ৰাইজে বনাব না আমাৰ প্ৰেচিডেণ্টে বনাব না চৰকাৰে বনাব? এফালে আমাৰ চৰকাৰে উন্নয়নৰ কথা কৈ টম্ভালি মাৰি ঘূৰি ফুৰে, আনফালে গড়কাপ্তানি বিভাগৰ নগ্ন ৰূপ উদঙালে এই ঘটনাই। এতিয়া প্ৰশ্ন হ'ল, হেজাৰ মানুহে অহা যোৱা কৰা এই ৰাস্তাটো কেতিয়া কৰা হ'ব মেৰামতি? ৰাইজৰ ইমান অভিযোগৰ পিছতো কিয় স্থানীয় বিধায়ক তথা স্থানীয় নেতাসকল নীৰৱ ভূমিকা পালন কৰা দেখা গৈছে? নে ঠিকাদাৰজনৰ লগত আছে কিবা গোপন বুজাবুজি? পৰৱৰ্তী সময়ত ওলাই পৰিব ইয়াৰ আচল ৰহস্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আছাম।